নমস্কাৰ। আকৌ এবাৰ সকলো অসমবাসী ৰাইজক ভোগালী বিহুৰ অপূৰণীয় শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ। যোৱাকালি 20 তাৰিখ 2025 বৰ্ষৰ আমাৰ কাৱৈমাৰী গাঁৱত হৈ যোৱা প্ৰীতিভোজ। প্ৰতি বছৰে যেন আমি সকলোৱে মিলি ভোগালী এসাঁজ এনেদৰে খাব পাৰোঁ তাৰে আশা কৰিছোঁ। এতিয়া দেখিছেনে কিমান ৰাইজ, আৰু দেখিবলৈ পাইছে যে বয়সস্থ দুই এজন লোকে কিছু বিহুৰ কথা বা আগৰ অন্যান্য জানিবলগীয়া কথা কৈ আছে। আৰু এটা কথা, আমাৰ গাঁৱৰ ৰাইজে এই খানাটো খাইছে, তাৰ উপৰি যিসকল জীয়ৰী বিয়া হৈ গৈছে তেওঁলোককো নিমন্ত্ৰণ দিছে। আৰু আহিছে, গতিকে এই মৰম চেনেহবোৰ সদায় যেন এনেদৰে থাকক। দেখিবলৈ পাইছে সকলোৱে বহিছে। এতিয়া খাবলৈ ৰাইজে যো-জা চলাইছে। চাওকচোন, সকলোৱে বহি আছে। আমাৰ কুংকুঙে কৈ আছে, মা ভাত নিদিয়ে নেকি, ভাত নিদিয়ে নেকি? চাওকচোন আৰু এয়া দেখিছে, মই চিনি নাপাওঁ আৰু এজন খুৰাই কিছু কথা কৈ আছে। আৰু এইগৰাকী মোৰ পেহীহঁত। এই যে আমি তিলৰ পিঠা খাওঁ, তিলৰ এটা বিশেষ গুণ আছে, এণ্টিবায়টিক গুণ আছে। এই কাৰণে আমি তিলৰ পিঠা খাওঁ, কাৰণ সন্মুখত এটা দীঘলীয়া দিন আমাৰ মাজলৈ আহি আছে, গৰম। এই গৰমৰ কাৰণে সুন্দৰকৈ সকলোৱে বহি খাইছে। এইটোৱেই মানুহৰ আনন্দ নহয় জানো? তিল আমি সেৱন কৰিব লাগে, তিলৰ তৰকাৰী ব্যৱস্থাটো আপোনালোকৰ মাজলৈ এৰিলোঁ মই। আৰু সুবিধা পালে আৰু ঢেৰ কিবা কথা ক'ম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া ভোকৰ সন্মুখত সকলোৱে মাছৰে ভাত খাইছোঁ। এই ব্যৱস্থাটোৰ কাৰণে মই নয়নজ্যোতি সংঘক মই ধন্যবাদ জনাইছোঁ। আৰু প্ৰতি বছৰে গতিকে আগন্তুক এনেদৰে আকৌ পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। যি মহানতা, এই মহানতাই যি আজি এই সমাজত আপুনি বক্তব্য দাঙি ধৰিলে, নিশ্চয় পাৰ্থ জগতে আজি বিহু পাতিৰ কথা প্ৰীতিভোজত অংশগ্ৰহণ কৰা সমূহ ৰাইজলৈ আমাৰ গাঁৱৰ যিসকল বাই ভনী বৈবাহিক সূত্ৰে বাহিৰত আছে, তথা যিসকল আমাৰ গাঁৱৰ অনুষ্ঠানৰ জৰিয়তে বাহিৰত থাকিব লগা হৈছিলে, তেখেতসকলকো এই অনুষ্ঠানটো আজিলৈ মোৰ মিনি ব্লগটো ইমানেই আছিল।